প্ৰথমে মই আলু তিনিটা সিজাই পেলাই মেশ কৰি লৈছোঁ। এতিয়া মই কেপচিকাম দুটা কাটি লৈছোঁ আৰু চিজ লৈছোঁ। চিজটো মই স্লাইচ চিজে ইউজ কৰিছোঁ আৰু ধনিয়া অলপ কাটি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ এটা। এতিয়া এই মেশ কৰি থোৱা আলুখিনিত মই কাটি লোৱা গোটেই চব্জিখিনি এটা এটাকৈ দি দিম আৰু দি পেলাই ভালকৈ মিক্স কৰি ল'ম আৰু লগতে টুকুৰা টুকুৰ কৰি লোৱা চিজখিনিও দি দিছোঁ। এতিয়া জোখমতে নিমখ দি দিছোঁ। নিমখটো আপোনালোকে আন্দাজমতে দি ল'ব, বেছি হ'লেও বেয়া লাগে। এতিয়া অলপ জিৰা গুড়ি দিছোঁ, আপোনালোকে আন্দাজমতে দিব মছলাটো, কাৰণ কিছুমানে কম খায় বেছি খায় এনেকুৱা হয়। অলপ চাট মছলা দিছোঁ এতিয়া, আৰু মছলাবোৰ সদায় নিজৰ আন্দাজমতে দিব লাগে। আৰু মই চিলি পাউডাৰ মই অলপ দিছোঁ, বৰ এটা বেছি দিয়া নাই। আৰু আপোনালোকে যদি ইচ্ছা কৰে জলকীয়া দি দিব, মই খালি জলকীয়া ইউজ কৰা নাই যেনিবা। আৰু ইয়াত অৰেগেনো দিব পাৰে। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এইফালে মই চিজ লৈছোঁ, মই স্লাইচ চিজে লৈছোঁ, কাৰণ মোৰ ওচৰত কিউবটো নাই এতিয়া। সেইকাৰণে স্লাইচ চিজটো মই এনেকৈ কাটি পেলাই টুকুৰা টুকুৰ কৰি লৈছোঁ, যাতে চিজ বলটো ভিতৰত সোমোৱাব পাৰোঁ। এতিয়া ইয়াত মই কৰ্ণফ্লাৱাৰ 2 চামুচ লৈছোঁ আৰু লৈ পেলাই এইখিনি পানী অলপ দি পেলাই গুলি ল'ম। এতিয়া মই কৰ্ণফ্লেক্স অলপ লৈছোঁ আৰু সেইখিনি হাতেৰে এনেকৈ গুড়ি কৰি দিছোঁ। পূৰা পাউডাৰটো হৈ নাযায়, অলপ খহটাই হৈ থাকে, তেনেকৈ পাউডাৰ এটা বনাই ল'ম। এয়া চাওক, এনেকুৱা ধৰণৰ হ'ব। এতিয়া মন কৰিব মই বলটো কি ধৰণে বনাইছোঁ। আলু মেছ কৰাখিনিত মই এনেকৈ বলটো বনাই লৈ মাজতে অলপ এনেকৈ জেগা উলিয়াই পেলাই তাতে চিজবোৰ যে এনেকৈ টুকুৰা টুকুৰকৈ ভাগ কৰি কাটি থৈছিলোঁ সেইখিনি মাজত ভৰাই দিম আৰু ভৰাই পেলাই আকৌ লাডুটো এনেকৈ বন্ধ কৰি দিম। আৰু এতিয়া এই লাডুটো সেই যে গুলি লৈছিলোঁ কৰ্ণফ্লাৱাৰখিনি তাতে এনেকৈ লেটিয়াই ল'ম আৰু লেটিয়াই পেলাই তাৰপিছত এই কৰ্ণফ্লেক্সখিনিৰ ওপৰত লাডুটো দি পেলাই কৰ্ণফ্লেক্সখিনি যাতে তাত লাগি যায় এনেকুৱা কৰি পেলাই থৈ যাম। এয়া চাওক, গোটেই বলকেইটা মই এনেকৈ বনাই ল'লোঁ। এতিয়া কেৰাহীত তেল দিলোঁ মই আৰু তেলখিনি ভালকৈ গৰম হ'ল আৰু এতিয়া লাডুকেইটা দি পেলাই ভাজি ল'ম। একবাৰত যেইটা জোৰে আপোনালোকে সেইটা দি পেলাই ভাজি ল'ব, কিন্তু বেছি থেপাথেপিকৈ নিদিব, তেতিয়া ভাঙি যোৱাৰ চান্স থাকে। এয়া চাওক, বলকেইটা ভাজি হৈছে প্ৰায়, ইমানটোমান কালাৰ হোৱাকৈ ভাজি ল'ম। খুব দেৰি যাব দিব নালাগে আৰু বৰ সাৱধানে লুটিয়াবলগীয়া হৈছে, নহ'লে মানে ভাঙি যায়। এয়া চাওক, আমাৰ চিজ বলকেইটা ৰেডি হৈ গ'ল আৰু এইকেইটা খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে দেখি নিশ্চয় গম পাইছে চিজখিনি কেনেকৈ ওলাই আহিছে। যদি ভিডিঅ'টো ভাল লাগিলে, ৰেচিপিটো ভাল লাগিলে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।